বিশ্বকৰ্মা পূজা আহিয়ে গ'ল। এখন বাইক ল'ব পৰা হ'লে ভাল আছিল। ভাল বাইক এখন মোবাইলতে চাওঁ ৰ'ব, পচন্দ হ'লে আনিবই লাগিব। গোলাপ পানী পুৰি খাব নেকি? আহি যাওক এবাৰ খালে খাওঁ খাওঁ লাগি থাকিব। আহি যাওক গোলাপ পানী পুৰি, বেটেনিয়া পানী পুৰি, গোলাপ পানী পুৰি, আহি যাওক আহি যাওক। খালে খাওঁ খাওঁ লাগি থাকিব মোৰ পানী পুৰি গোল। আহক খাই খাওঁ। কি হ'ল আজি দেখোন কাষ্টমাৰেই নাই? ৱাও, আজিকালি কি কি বেপাৰী আহে নতুন নতুনকৈ। কি হা বেপাৰী? বটলত এমহা ৰং ভৰাই আনিছে নেকি? নাই, এই ৰঙেদি আমি গোলা বনাওঁ, গোলা। গোলা কলা যে, কি ৰসগোল্লা বনোৱা নেকি? নাই বাবু, ৰসগোল্লা নহয়, এই গোলা আইচক্ৰীমৰ বাৰী। সেইটো বস্তুহে বনোৱা। মই আৰু ভাবিছিলো ৰসগোল্লাই বনোৱা নেকি। যোৱা মই নাখাওঁ বাৰু। তোমাৰ ওচৰত চাধা খোলা হ'ব নেকি বাৰু? নাই বাবু, মই খনি নাখাওঁ নে। দিয়া যোৱা পিছে পাই। গোলা পানী পুৰি। যোৱা ৰখিছো, যোৱা সোনকালে আহিবা। ভাইটি, মই নাযাওঁ দিয়া, মোৰ পাগুৰিৰ কচম, মই নাযাওঁ। হোণ্ডা এছপিখনকে ল'লে ভাল হয় নেকি? গাড়ীখনো ধুনীয়া লাগিছে, মাইলেজো ধুনীয়া। পাপা সোনকালে আহাচোন, বেপাৰী আহিছে, মোক ৰাখি দিবাহি। পাপা আহা না, মোক ৰাখি দিয়াহি। কিনো বেপাৰী আহিছে ইমান আটেনি যে তোমাৰ? নাজানো পাপা, এখন ঠেলাত দেখোন বহুত মাল লৈ আহিছে, বটলত কিবা ৰং ভৰাই আনিছে। বলা পাপা, মোক ৰাখি দিবাহি, বলা। মোৰ তাত পইচা নাই নহয়, তোমাৰ মাতাত খোজাগৈ, যোৱা। পাপা, মোৰ মাত খুজিব নোৱাৰো, মোক খুব পিটিব। পাপা, আপুনি মাৰবা আনি ৰাখি দিয়া না, বলা না পাপা। তাৰ আটেনি ৰচোৱা এতিয়া। যোৱা, মই আহি আছো, যোৱা। পাপা কি হ'ব, সৰু ল'ৰা বুজিও নাপায়। যাওঁ, অলপ ৰাখিয়ে দিওঁ, কি বা বেপাৰী আহিছে। পাপা চোৱাচোন, কিমান বস্তু আনিছে। এইবিলাক বস্তুৰ নাম কি বাৰু? ইমান বটল ভৰাই আনিছে যে। ভাইটি, এইবিলাক বস্তুৰ নাম হ'ল গোলা বনাওঁ আমি। গোলা? সেইটো আকৌ কি বস্তু? বাবা, তুমি গোলা খাবা নি? পাপা, মই খাম, মোক লাগিব, মই গোলা খাম। দিয়াচোন এটা গোলা, ইয়াক এটা গোলা দিয়াচোন। এইটো লোৱা বাবা, গোলা লৈ লোৱা। পাপা, কি ধুনীয়া লাগে দেখি। পাপা, কি মজা, কি ধুনীয়া লাগিছে। চাই কি ধুনীয়া লাগিছে, খালে বা কিমান মজা লাগিব পাপা। দেখাত ইমান সুন্দৰ, দামতো তেনেকে ল'ব পায়। সেই দামটো কিমান মান হ'ব বাৰু? বাবু, বেছি নহয়, আমি বেছি নলওঁ, 250 টকা দিলেই হ'ল। দি দিয়া আকৌ পাপা। কি 250 টকা দিব লাগিব? বাবু, 250 টকা দিলে কি হ'ব, এবাৰ খাই চোৱাচোন, আৰু এবাৰ খাওঁ কৰিবা। এইটো লোৱা। তোমাৰ মাক সুধিলে আকৌ 250 টকা দি ৰাখা বুলি নকবা, তোমাক পিটিব। হ'ব পাই, মই 20 টকা দি ৰাখা বুলি কম। আহা, ঘৰত খাবা, আহা। গোলা লোৱা, গোলা। এইবিলাক কি আনিছা বে? এটা গোলা আনিছো, গোলা। তোৰ এই ঘণ্টাটো বজাই বিৰাট ভাল লাগিছে পাই। ইমান নবজাব না, বেয়া লাগে নহয়। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা, আকৌ লাইক কৰিবা। আজিলৈ ইমানে বন্ধুসকল, বাই বাই।